এই মাৰক এজনী চক খুৱাই মানুহ মাৰি নিউজ লাই বহা নাই নহয় মাকক এইবিলাক মাজুলী মানুহ এতিয়া দেই ৰ মোক নিহিলাবি ফুটাই দিবি সেইটো ঘূৰাই দে আকৌ বটলটো সেইটো ফুটাই দে ফুটাই দে বাহিৰত দিছাচোন দিছৱান কেক কাটিব লৈছো ল'ৰাটো খং উঠালি কেলে ল'ৰাটো ইমান মজা হৈছে কেকটো ন বাৰ্থডে খালোঁ বাৰ্থডে চাৰ্থডে খাই আহি এতিয়া ঘৰত আহি গ'লোঁ ঘৰত আহি তাতে ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ খতম কৰি দিওঁ যিহেতু ৰাতি 10টা বাজিলে আৰু এতিয়া শোৱা সময় হৈ গ'ল এতিয়া যিহেতু আজি দিনটোৰ মোৰ যিটো ভিডিঅ' আছিলে সেই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ভাল পালেও কমেণ্ট কৰিব লাইক কৰিব আৰু শেষত এটা কথাই আপোনালোকক জনাই দিছোঁ অসমীয়াও নহয় মিচিঙো নহয় বড়োও নহয় মাজতে আছোঁ সেইকাৰণে ধৰক আমাৰ কথাবিলাক উল্টা পুল্টা কি কওঁ আৰু লাজ লাগিবলগীয়া ইমান স্পষ্ট ক'বও নোৱাৰোঁ কিন্তু কৈছোঁ বুলি কওঁ আৰু সুৰ নাই আৰু আমাৰ ইমান শুৱলাও নহয় হ'লে ভিডিঅ'টো শেষ হ'লে আপোনালোকে চাই দিলে থেংক ইউ ধন্যবাদ আৰু যাতে এনেকৈ ভিডিঅ' বনাব পৰাকৈ উৎসাহ পাওঁ তাৰ কাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব যাতে আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ তাৰে অকণমান আশীৰ্বাদ দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ থেংক ইউ গুড নাইট